কৰ্ণাটকত উলহ মালহেৰে উদযাপন বাংগালোৰ কাৰ্বি ছাত্ৰ সমাজৰ 10 সংখ্যক বাৰ্ষিক অধিৱেশন আৰ্থিক অৱদানৰ বাবে কাৰ্বি পৰিষদৰ চিএমক শলাগ জ্ঞাপন কেন্দ্ৰৰ পৰা পৰিষদলৈ পোনপটীয়া পুঁজি আবণ্টন প্ৰক্ৰিয়া সফলতাৰ বাবে লুম্বাজং ভিডিচি অধ্যক্ষ তথা সহযোগী চিএমক সম্বৰ্ধনা খালি হল ধনশিৰি প্ৰতিষ্ঠিত ক্লাষ্টাৰ লেভেল ফেডাৰেশ্যনৰ কাৰ্যালয় ক্ষমতা অপপ্ৰয়োগ ৰাজনৈতিক নেতাৰ আগতীয়া জাননীৰ অবিহনে খালি কৰাৰ নিৰ্দেশ নমস্কাৰ ষ্টুডিঅ'ত মই পৰকজ্যোতি শৰ্মা এতিয়া পাইছোঁ প্ৰথমটো অসমীয়া প্ৰাইম টাইম বাতৰিলৈ কৰ্ণাটকত উলহ মালহেৰে উদযাপন হৈছে বাংগালোৰ ছাত্ৰ সমাজৰ 10 সংখ্যক বাৰ্ষিক অধিৱেশন 15 নৱেম্বৰত উদযাপিত এই অনুষ্ঠানত কৰ্ণাটকৰ বাংগালোৰত ভিন্ন শিক্ষা প্ৰতিষ্ঠানৰ অধ্যয়নৰত 361 জন ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰি ভাৱ বিনিময় কৰে বহিৰাজ্য কৰ্ণাটকৰ বাংগালোৰ ভিন্ন প্ৰান্তস্থিত শিক্ষা প্ৰতিষ্ঠানত অধ্যয়নৰত ছাত্ৰ ছাত্ৰীক লৈ বিগত বছৰসমূহৰ দৰে এইবাৰো 10 সংখ্যক বাংগালোৰ ছাত্ৰ সমাজৰ বাৰ্ষিক অধিৱেশনটি বৰ্ণিত কাৰ্যসূচীৰে সফল সমাপ্তি হয় যোৱা 15 নৱেম্বৰত অধিৱেশনত ভিন্ন শিক্ষা প্ৰতিষ্ঠানত অধ্যয়নৰত ছাত্ৰ ছাত্ৰীয়ে নিজৰ সুবিধা অসুবিধা সন্দৰ্ভত ভাৱ বিনিময় কৰাৰ লগতে বহিৰাজ্যত কাৰ্বি ছাত্ৰ সমাজৰ একতা প্ৰদৰ্শন কৰে উল্লেখ্য যে পৰম্পৰাগত কাৰ্বি গীতেৰে সুৰেৰে তথা নৃত্যৰে উদযাপিত অধিৱেশনখনিৰ উপলক্ষে আয়োজিত আৰু বাংগালোৰ ছাত্ৰ সমাজৰ সভাপতি ষ্টেলিন টিছৰ পৌৰোহিত্যত অনুষ্ঠিত মুকলি সভাত অসমীয়া ছাত্ৰ সন্থাৰ পৰা প্ৰণৱজ্যোতি বৰা মিচিং ছাত্ৰ সন্থাৰ পৰা মলয় দলে তিৱা ছাত্ৰ সন্থাৰ পৰা হুলিয়াছ আমচং তথা তেওঁলোকৰ সহযোগীসকলে অংশ লয় উল্লেখযোগ্য যে অধিৱেশনখনিৰ সাফল্যমণ্ডিত কৰাৰ ক্ষেত্ৰত কেএছে সদস্য বনবাস টিমুঙৰ প্ৰচেষ্টাত কাৰ্বি সাহিত্য পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে আৰ্থিক অনুদান আগবঢ়োৱাৰ বাবে দুয়োকে আন্তৰিক শলাগ জ্ঞাপন কৰে বাংগালোৰ কাৰ্বি ছাত্ৰ সমাজে News Desk Report Cut News কেন্দ্ৰৰ পৰা কাৰ্বি সাহিত্য পৰিষদলৈ পোনপটীয়া পুঁজি আবণ্টন প্ৰক্ৰিয়াত সফলতাৰ বাবে মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙক উষ্ম অভিনন্দন যাচে লুম্বাজং পৰিষদৰ সমষ্টিৰ ভিডিচি অধ্যক্ষ তথা সহযোগী দলে কেন্দ্ৰৰ পৰা পোনে পোনে সাহিত্য পৰিষদলৈ পুঁজি আবণ্টন প্ৰক্ৰিয়া সফলতাৰ বাবে এক প্ৰকাৰ উৎসাহিত হৈছে বিজেপিৰ দলীয় কৰ্মকৰ্তাসকল বিধানসভা নিৰ্বাচনৰ আগে এই খবৰ নিতান্তই বিজেপিৰ বাবে ডাঙৰ যোগাত্মক দিশ আজি লুম্বাজং পৰিষদ সমষ্টিৰ ভিডিচি অধ্যক্ষ তথা তেওঁৰ সহযোগী দলে চিএমক সাক্ষাৎ গ্ৰহণ কৰি উষ্ম সম্বৰ্ধনা জ্ঞাপন কৰা হয় সহযোগী বিজেপিৰ নেতা তথা কৰ্মকৰ্তাসকলৰ এই আন্তৰিক সমৰ্থনৰ বাবে আনন্দিত চিএম ৰংহাঙে এই সংক্ৰান্তত নিজৰ মন্তব্য প্ৰকাশ কৰি কয় যে দলৰ পূৰ্ণ সমৰ্থন তথা আশীৰ্বাদ পালে আগন্তুক সময় 246 ক ধাৰা সফল কৰি তুলিবলৈও তেখেতে তীব্ৰ প্ৰয়াস কৰি যোৱাৰ লগতে সফল হ'ব Tim Karbi Anglong made tum CM Tudiran Moha ke Japan dia tum don council fan ame tum direct funding itu central pen itu scheme mana pe da ke tum council se direct prangka nangdut ipo direct funding lo lahai ninga karong ba ninga ting samben sini tum Lumbajong Mondol committee lo PS committee lo judicial team lo tum kado ko cingrum si sini tum CM Sarphan itu ning cacing sam ten lang di pan itu
harcu pasti pini ram mungkin kado cenderung kan pini tam dakalan li bohan bang si harcu pondo si dewang hilangan ni tam alang itu ke klaim kita mau tam itu lumbajang itu BDC aten lo mondol itu parti itu kado kita hiri lo lasi non itu Bharatiya Janata Party government cari dat pena phi non itu karbing long itu kacing thur kado ko nang tum kado udah ngong tong lo lasi lahai ke klaim kita peme long sini tum tam ne kai kita ada bunthib lo lasi itu pini karong pensialang ni phan pini itu alang li hama wang pen itu alang li apa harcu peni lo so lasi itu pini ke kalam ke bangalan Mongkoling here report Kat News মিছা হল বিজেপি চৰকাৰৰ মহিলা সবলীকৰণ চৰকাৰী নীতি মিছা হল বেটি বাঁচাও বেটি পঢ়াও নীতি চৰকাৰী নেতাৰ মুখত এটা কাৰ্যত আন এটা অৱশেষত প্ৰবল হেঁচা 6 বছৰে চলি অহা মহিলা বেচৰকাৰী সংগঠন ক্লাষ্টাৰ লেভেল ফেডাৰেশ্যনৰ কাৰ্যালয় খালী কৰিব লগা হ'ল মহিলাসকলে ধনশিৰি পৰিষদ সমষ্টিত CLF অৰ্থাৎ ক্লাষ্টাৰ লেভেল ফেডাৰেশ্যন এটি প্ৰতিষ্ঠিত নাম এই প্ৰতিষ্ঠানটোৰে পৰা বিগত 6 বছৰ ধৰি সমগ্ৰ ধনশিৰিৰ দুখীয়া নিচলা কাৰ্বি ডিমাচা বড়ো চাহ জনজাতি নেপালী আদিকে বহু দুখীয়া পৰিয়ালে নিজৰ নামত ঋণ লৈ পৰিয়াল চলায় আৰু সময়মতে ঋণ পৰিশোধ কৰে বহু আত্মসহায়ক গোটৰ সদস্যক হাতত ধৰি স্বাৱলম্বন বাট উন্মোচন কৰাত বহু অৱদান যোগাই আহিছে সংগঠনটিয়ে স্থানীয় বিশিষ্ট সমাজ সেৱিকা মুকুতা পূজাৰ নেতৃত্বত এই বিশাল বেচৰকাৰী সংগঠন চলি আহিছিল নিয়াৰিকে যি আন্তৰ্গাঁথনি এটা সময়ত আনকি বোৰ্ড বেংকৰ সৈতে জড়িত বিশিষ্ট বিষয়া ভূয়সী প্ৰশংসা আদায় কৰিবলৈ সক্ষম হৈছিল কিন্তু হঠাৎ ধনশিৰি বিজেপি মন গ'ল বেচৰকাৰী সংগঠনে ব্যৱহাৰ কৰা আগতে অব্যাহত হৈ পৰি থকা কাৰ্যালয় VDC কাৰ্যালয় কৰিবলৈ চাওক কিদৰে মহিলা সদস্যসকলে ইমান দিনে ব্যৱহৃত কৰি অহা আচবাবপতি এইদৰে স্থানান্তৰ কৰি নিবলৈ বাধ্য হৈছে সাধাৰণ মহিলাৰ ওপৰত ৰাজনৈতিক ক্ষমতাৰ কি জুলুম ৰাইজৰ প্ৰতিনিধিসকলে মহিলাৰ ওপৰত কৰা অকথিত জুলুমৰ দৃশ্য এয়া বিশাল জনসভাত মহিলা সুৰক্ষা দিয়াৰ শ্লোগান গাই মুখত বাস্তৱত এনে দুৰ্দশা কৰিবলৈ কুণ্ঠাবোধ নকৰে বিজেপি নেতাসকলে ফেডাৰেশ্যন এই BTC ভৱন এৰি দিয়া হৈছে আৰু এই BTC ভৱন ভৱিষ্যতেতো BTC ভৱন হৈ থাকিব লাগে যেতিয়ালৈকে আমাৰ অফিচ হয় BTC ভৱন অফিচ হয় তেতিয়ালৈকে BTC চেয়াৰমেনে ইয়াত আমি পাব লাগে আৰু গাঁৱত যিমানখিনি প্ৰধানমন্ত্ৰী আৱাস যোজনা ইনকমপ্লিট আছে কমপ্লিট হ'ব লাগে আৰু আমাৰ মহিলাসকলে সৌদিনাখনে ফৰ্ম ফিল আপ কৰিছে যোনটো 100 টকা দি পেলাই প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ কাৰণে যিমানখিনি আমাৰ সদস্যসকলে ফৰ্ম ফিল আপ কৰিছে সেই সকলোৱে পাব লাগিব এইটো মোৰ দাবী আজি মই এই BTC ভৱনখন এৰি দিয়া হ'ল ধনশিৰি CLF হৈ পেলাই মই আজি মিডিয়াৰ যোগেদি জনাই দিয়া হ'ল বিশেষ প্ৰতিবেদক কাট নিউজ সময় বাণিজ্যিক বিৰতিৰ আপুনি বাৰু বিশুদ্ধ খোৱা পানীৰ অভাৱ অনুভৱ কৰিছে নেকি এতিয়া আৰু চিন্তা নাই কাৰণ বজাৰলৈ আহিল কাঞ্চ ৱাটাৰ বিজ্ঞানসন্মত উন্নত মানৰ প্ৰক্ৰিয়াৰে প্ৰস্তুত কৰা কাঞ্চ ৱাটাৰে আপোনাক দূষিত পানীৰ ভয়াৱহতাৰ পৰা আঁতৰত ৰাখিব কাঞ্চ ৱাটাৰ Want to increase the productivity of your crops or thinking to buy machinery tools and agricultural equipment? Here's the one-stop destination for your needs. Hanse Agricultural Machinery and Tools Private Limited and Hanse Automobile Private Limited is here to fulfill all your needs. Here you will get 3 wheels auto rickshaw, auto truck, tractor, power tiller, tempo, etc. Facilities and tools available are water tank, 2-wheel farm hand tractor with reaper, H-wheel, land leveler, cultivator, rotavator, hydraulic trailer, etc. For loan facility and further details, please contact at 7002045078 or 9854923592.
Hanse Agricultural Machinery and Tools Private Limited, and Hanse Automobile Private Limited, Rongkhelan, Difu, Karbi Anglong. আজিকালি যিকোনো পাৰ্টি মানে কাঞ্চ জুচ বাইদি বেটো কমলাটো খাইছিলি না আনাৰসৰটো পাহাৰীয়া কমলা আৰু আনাৰসৰ পৰা তৈয়াৰ কৰা কাঞ্চ জুচ সম্পূৰ্ণ বিশুদ্ধ কাঞ্চ জুচ খাওক জীৱনৰ মজা লওক কাঞ্চ জুচ প্ৰিয় টিভিছত পুনৰ বাতৰি মজিয়া আমৰি কাৰ্বি ছাত্ৰ সংগঠনৰ তীব্ৰ প্ৰতিবাদ অব্যাহত বিশাল ডিমৰীয়া অঞ্চলক লৈ তিৱা সাহিত্য শাসিত পৰিষদৰ অধীনত 6টা সমষ্টি গঠনৰ তীব্ৰ প্ৰতিবাদ জনাই আহিছে ছাত্ৰ সংগঠনে হয় বিশাল ডিমৰীয়া অঞ্চলক লৈ তিৱা সাহিত্য শাসিত পৰিষদৰ অধীনত 6টা পৰিষদ সমষ্টি গঠনৰ যি প্ৰক্ৰিয়া তাক পূৰ্ণভাৱে নাকচ কৰিব বিচাৰে আমৰি কাৰ্বি ছাত্ৰ সংগঠনে ছাত্ৰ সংগঠনটোৰ লগতে স্থানীয় আমৰি কাৰ্বিসকলে যুক্তি যে যি অঞ্চলত তিৱা তথা অন্যান্য সাহিত্য পৰিষদে কেনেকৈ পৰিষদৰ অধীনত বিশাল এলেকাক লৈ সমষ্টি সম্প্ৰসাৰণ কৰিব পাৰে উল্লেখ্য যে আমৰি কাৰ্বিসকলে দীৰ্ঘদিন ধৰি পূৰ্ণাংগ আমৰি কাৰ্বি সাহিত্য পৰিষদ গঠনৰ দাবী তুলি আহিছে তিৱা সাহিত্য পৰিষদৰ অধীনত অন্তৰ্ভুক্তিকৰণৰ বাবে চৰকাৰী প্ৰক্ৰিয়া শীঘ্ৰে বাতিল হ'ব লাগে বুলি দাবী তুলিছে ছাত্ৰ সংগঠনে এই সন্দৰ্ভত আমৰি কাৰ্বি ছাত্ৰ সংগঠনৰ নেতা ধীৰেশ্বৰ তেৰণে সাংবাদিকৰ আগত এইদৰে মন্তব্য প্ৰকাশ কৰে তেওঁলোকৰ ইয়াতে ডিমৰীয়া ইলেকশ্যন হোৱাটো বিচাৰিছে কিন্তু দুৰ্ভাগ্যজনকভাৱে আমাৰ কাৰ্বি মানুহখিনি যিসকলে ইনক্লুড হৈ আছে সেইটোত আমি তেওঁলোকক আমি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ তেওঁলোকে অতি শীঘ্ৰেই তেওঁলোকে সেই যিসকলে মানে ছাপৰ্ট কৰিছে তেওঁলোকৰ পৰা বিদ্ৰোহ হৈ পেলাই তেওঁলোকে আহিব লাগে আৰু তেওঁলোকে আমাৰ লগত বিৰোধিতা কৰিব লাগে অন্যথা যদি অনাগত দিনত কিবা অপ্ৰীতিকৰ যদি পৰিস্থিতি হয় ভয়ংকৰ পৰিস্থিতিৰ মুখামুখি হ'ব লগা হয় তেতিয়াহ'লে আপোনালোকে নিজে নিজৰ মূৰত নিজে দায়িত্বটো ল'ব লাগিব কাৰণ ইতিমধ্যে আমাৰ পুলিং যিদিনাখন পলিং হ'ব সেইদিনাখন প্ৰত্যেকটো পলিং চেণ্টাৰত আমাৰ মানুহ থাকিব আৰু ক'তো ইলেকশ্যন অনুষ্ঠিত কৰিব নোৱাৰিব কাৰণ প্ৰত্যেকটো জেগাত আমাৰ মানুহ থাকিব আৰু আমি অহা 21 তাৰিখে ৰাজহুৱা এটা মিটিং আছে ৰাজহুৱা মিটিঙত স্পষ্টভাৱে আমি আলোচনা কৰিম যে 23 তাৰিখৰ পৰা আমাৰ ৰোড ব্লক ইকনমি ৰোড ব্লক এটা কাৰ্যসূচী লোৱা হ'ব তাৰপিছত আমাৰ চাৰ্কল অফিচ যি আমাৰ ৰাজহ চক্ৰ আছে তাতে তলাবন্ধা এটা কাৰ্যসূচী ৰূপায়ণ কৰা হ'ব আৰু 25 তাৰিখৰ পৰা যেহেতু তেওঁলোকে মনোনয়ন পত্ৰ দাখিল কৰিব তেতিয়া আমি ডিমৰীয়া বন্ধ ঘোষণা কৰিম ইতিমধ্যে আমি প্ৰায় সিদ্ধান্তত উপনীত হৈছোঁ আৰু 21 তাৰিখে প্ৰায় সিদ্ধান্তটো আমি ফাইনেল কৰিম আৰু ইতিমধ্যে অসম প্ৰশাসন বিষয়ে হৰেণ নাথ ডাঙৰীয়াৰ নেতৃত্বত তেখেত আমাৰ এটা আলোচনাৰ মাধ্যমত তেওঁলোকে এটা প্ৰক্ৰিয়া চলাই আছে কাৰণে তেওঁলোকৰ আইনীগতভাৱে আমি তেওঁলোকক সন্মান কৰি পেলাই এতিয়াও আমি ডিমৰীয়া এটা উত্তপ্ত পৰিস্থিতি কৰাৰ বাবে আমি এতিয়াও আমি স্থিতি লোৱা নাই কিন্তু 21 তাৰিখ উকলি যোৱাৰ পিছত যেতিয়া চৰকাৰী কৰ্তৃপক্ষৰ পৰা কোনো এটা সঁহাৰি নাপাব তেতিয়া আমি কিন্তু ৰাজ্যক চম্ভালিব নোৱাৰিম আমি সম্পূৰ্ণৰূপে সংগঠন ফালৰ পৰা আমি ৰাজ্যক এৰি দিম যিকোনো অপ্ৰীতিকৰ পৰিস্থিতিৰ বাবে কেৱল অসম চৰকাৰ তথা প্ৰশাসন জগৰীয়া হ'ব কিন্তু 2019 বৰ্ষত তেওঁলোকে এটাই কাৰণ দৰ্শাইছে PIL কৰি পেলাই উচ্চতম ন্যায়ালয় তেওঁলোকে দ্বাৰস্থ হৈছে এটা কাৰণ দৰ্শাইছে যে ইয়াত ডিমৰীয়াৰ মানুহখিনি ডিমৰীয়াত থকা আমৰি কাৰ্বিখিনি ভাইলেঞ্চ কৰি আছে বুলি কৈছে কিন্তু এইটো সম্পূৰ্ণ মিছা কথা আমি ভাইলেঞ্চৰ কাৰণে নহয় আৰু যদি সেইটো হ'বলৈ পায় আমি এতিয়াও ভাইলেঞ্চ কৰাৰ কাৰণে এতিয়া আমি প্ৰস্তুত হৈ আছোঁ ভাইলেঞ্চ কৰিবই লাগিব কাৰণ নীতিগতভাৱে যদি আপোনালোকে মানিব নোৱাৰে আৰু নীতিগত গণতান্ত্ৰিকভাৱে আন্দোলন কৰাৰ পিছতো আপোনালোকে যদি পদক্ষেপ গ্ৰহণ নকৰে বা গাত নলৰে তেতিয়াহ'লে আমিতো অগণতান্ত্ৰিক হ'লেও কৰিব লাগিব গতিকে আমি চৰকাৰ কৰ্তৃপক্ষৰ লগত সেইটো আলোচনা কৰি আছোঁ আৰু 21 তাৰিখলৈকে প্ৰশাসনকো আমি ডেট দিছোঁ আপোনালোকে 21 তাৰিখলৈকে আমাক CM টক এটা বহাৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত আলোচনা বৈঠক বহাৰ কাৰণে তেখেতসকলে ইতিমধ্যে আমাৰ লগত এটা আলোচনা বৈঠক চলি আছে কিন্তু যদি 21 তাৰিখ উকলি যোৱাৰ পিছতো যদি কোনো সঁহাৰি নাপায় তেতিয়াহ'লে এটা ভয়ংকৰ পৰিস্থিতি হ'ব ইয়াত মই দোহাৰি ক'ব নালাগে কি পৰিস্থিতি হ'ব ইয়াতে অলৰেডি চবে অনুধাৱন কৰিব পাৰিছে আৰু সেই পৰিস্থিতিটো হ'বলৈ গৈ আছে সোণাপুৰৰ পৰা জিতুল টিমুৰ ৰিপৰ্ট কাট নিউজ অসম বিধানসভা নিৰ্বাচন কাষ চাপি অহাৰ লগে লগে পাৰ্বত্য জিলাত সঘনাই সলনি হ'ব ধৰিছে ৰাজনৈতিক প্ৰেক্ষাপট সমান্তৰালভাৱে নিজ দলৰ সমৰ্থন এৰি অন্য দললৈ জাপ মৰা পৰম্পৰাও অব্যাহত আছে কোন দলৰ সমৰ্থকে সময়ত আন কোনটো দলক সমৰ্থন কৰিব সেয়া এই সময়ত আকৰ্ষণীয় হৈ উঠিছে
বিভিন্ন দল সংগঠনৰ সমৰ্থকে এইদৰে নিজা নিজা দলৰ সমৰ্থন এৰি হঠাতে অন্য দলক সমৰ্থন কৰা পৰম্পৰাটো যেন পাৰ্বত্য জিলাৰ ৰাজনৈতিক পথাৰত এটা এৰাব নোৱাৰা পৰম্পৰা আৰু এই কথা তথা ঘটনাবোৰ লগে লগে বনজুই বিয়পি পৰাৰ দৰে বিয়পি পৰে ছ'চিয়েল মিডিয়াত এনেদৰে কাৰ্বি আংলঙৰ পিথুং ৰেংথেমা পৰিষদৰ অন্তৰ্গত ডংকামকামত অনুষ্ঠিত বিজেপিৰ গণযোগদান কাৰ্যসূচীত বৃহৎ সংখ্যক APSLCৰ সদস্য বিজেপিত যোগদান ওলোৱা বাতৰি সঁচা নহয় বুলি সংবাদ মাধ্যমত সদৰি কৰে APSLCৰ দুই নেতাই সমান্তৰালভাৱে যোৱা 1 নং দুৱাৰ আমলা পৰিষদত অনুষ্ঠিত বিজেপি গণযোগদান কাৰ্যসূচীত 40 ঘৰ APSLCৰ সমৰ্থক পৰিয়ালে বিজেপিত যোগদান কৰাৰ বিপৰীতে এই কথা সত্য নহয় বুলি ছ'চিয়েল মিডিয়াত ওলায় প্ৰকৃততে 40টা পৰিয়ালে উক্ত দিনা আনুষ্ঠানিকভাৱে বিজেপিত যোগদান কৰাটো 16 অনাই সঁচা বুলি ইতিমধ্যে নকৈ গেৰুৱা বহন পিন্ধা সদস্যদ্বয় অজয় টিমুং আৰু ৱাইচং তেৰাঙে যোৱাকালি সংবাদ মেলত ব্যক্ত কৰে অজয় টিমুং লা আহক পেলালাম লো जो kedamtang কিছুমান মিডিয়া লং লাপেন নিউজ পেপাৰ লং বাকলাং পন APLC কিছুমান লিডাৰ আটম পুলো APLC ahok pet kali puselang litum phanta nang penren ponlo lasi nili duarmla hoipen la don filikep arada muluke ahok pet sinilitum APLC long pen BJP long kichepa okdon ke ahok pet lo hala social media lo mangke BJP munisi puthot ako APSLC pache krong se hada pa join dam bola so anong ta ke bandu la se ahok pet bangge hala bangge ahok pet lo lage BJP binong muni ha prang manda abare mamuni sitami hala sorni alangli dongkam mukam long anangi duna bangke hala APSLC penangki dun swarlo tumdu pena ana swarlo tumdu APSLC song pen BJP long nangi dundu amun si hala swarlo tum phan BJP swarlo tum hanangki jadun la so a phansi hala so ani bange BJP hoi pensi nangdun lo hada APSLC so alu dum hanangki jadun so phansi alangli bange BJP hoi pensi nangdun lo sitami ahok pet ke alangli phan ke hada ke BJP amuni si hada APSLC ko pajon APSLC paje krongsi BJP bhanga BJP long pajon bu bange la bange ahok pet lo la bange kali binong lo la bange বঠাতলাংছৰ পৰা জাছনিং ৰিপৰ্ট কাট নিউজ আজি অসমীয়া প্ৰাইম টাইম বাতৰি ইমানতে সামৰিছোঁ ধন্যবাদ